हेलो एभ्रिवान आपनालोक सकलोके मोर यूट्यूब चेनेल भारतीज किचेनলৈ पुनरबार आदरणी जनाइছো। काली बजारत हठाते डाঙৰ ডাঙৰ মিছা মাছ কেইটামান পাই লৈ আহিলো। তাৰে কেইটামান কালিয়ে খালো আৰু কেইটামান আছিলে সেই কেইটাই ভাবিলো আজি আপোনালোকৰ মাজলৈ এটা টেস্টি মিছা মাছৰ ৰেচিপিকে আগবঢ়াও। আশা কৰো আপোনালোকে মোৰ এই মিছা মাছৰ ৰেচিপিৰ ভিডিঅটো চাই ভাল পাব। তেন্তে আহকচোন পলম নকৰি ভিডিঅটো আৰম্ভ কৰো। মিছা মাছ কেইটা যেহেতু ভজা হৈ আছে সেয়ে প্ৰথমে মই বেঙেনা তিনিটা পুৰি লৈছো আৰু এই বেঙেনা কেইটা সিজে মানে পিয়াজ দুটা আৰু নহৰু কেইফুটামানো গুচাই লৈছো। তাৰ পাছতে এইখিনি ভালকৈ ধুই কাটি লম। আপোনালোকে বাৰু মিছা মাছ খাই ভাল পায়নে? যদি খাই ভাল পায় তেন্তে কেনেকৈ খায় মোক কমেন্টত জনাওকচোন। পিয়াজ আৰু নহৰুখিনি কটা হৈ গল। এতিয়া আদা এটুকুৰা আৰু বিলাহী এটাও কাটি লৈছো। বিলাহীটো কাটি হৈ গল। এতিয়া পেষ্ট বনাবৰ বাবে কাটি থোৱা আদা নহৰুখিনি আৰু লগতে পিয়াজ অলপমানো মিক্সিটোত ৰেডি কৰি লৈছো। বেঙেনা কেইটা সিজি গল। এতিয়া এই কেইটা ভালকৈ গুচাই লৈ ডাঙৰ ডাঙৰকৈ কাটি লৈছো আৰু তাৰ পাছতে বাটিটোত ভৰাই থোৱা আদা নহৰুখিনিও পেষ্ট বনাই লম। আদা নহৰু পেষ্টখিনি ৰেডি হৈ গল। এতিয়া আকৌ আলু এটাও টুকুৰা টুকুৰকৈ কাটি লৈছো। ভাজিখন বনাবৰ বাবে কেৰাহীখনত মিঠাতেল দি লৈছো। তেলখিনি গৰম হলে তেজপাত কেইখিলামান, শুকান জলকীয়া 4টা আৰু পাঁচফোৰণ কেইটামানো দি লম। এতিয়া আকৌ কাটি থোৱা আলুখিনি দিছো আৰু তাৰ পাছতে হালধি আৰু নিমখ দি ভালদৰে লৰাই এখন ঢাকনেৰে ঢাকন মাৰি থম যাতে আলুখিনি ভিতৰলৈকে ধুনীয়াকৈ সিজি যায়। আলুখিনি সিজিলে এতিয়া কাটি থোৱা পিয়াজ, বেঙেনা আৰু আদা নহৰু পেষ্টখিনি দি অলপ সময় এনেদৰে লৰাই লৰাই ভাজি থাকিম। যিহেতু মই এই মিছা মাছৰ ভিডিঅটো একেবাৰে সহজকৈ বনাম সেয়েহে আপোনালোকে মোৰ এই ৰেচিপিৰ ভিডিঅটো সম্পূৰ্ণকৈ চাই এদিন মিছা মাছৰ এই নতুন সোৱাদ ল'ব বুলি আশা কৰিলো। আৰু এতিয়াও যদি মই বনোৱা শেৱালি ফুলৰ লগত ভাতৰ ভাজিৰ ৰেচিপিটো লগতে পিঠাগুৰি, মাছ আৰু কলখাৰ দি বনোৱা ৰেচিপিৰ ভিডিঅ' কেইটা চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনতে লিংকটো দিম। ভিডিঅ'টো শেষত চাব বুলি আশা কৰিলো। এই গোটেইখিনি ভালদৰে মিক্স হৈ গল। এতিয়া অকণমান জিৰা গুৰি দি কাটি থোৱা বিলাহীখিনি দিম আৰু লগতে সামান্য পৰিমাণে গৰম পানীও দিম। আপোনালোকেও মোৰ দৰে অলপহে গৰম পানী দি ল'ব যাতে ভাজিখিনিত গ্ৰেভি অলপ থাকে, তেতিয়া খাবলৈও বেছি ভাল হয়। মোৰ ভাজিখিনি প্ৰায় নমাব পৰা হৈছে, সেয়েহে এতিয়া মই মিছা মাছ কেইটা দিছো আৰু লগতে বনাই থোৱা লং ইলাচি পেষ্ট অকণমানত গৰম পানী দি মিলাই দিছো আৰু তাৰ পাছতে এই গোটেই ভাজিখিনি আকৌ এবাৰ ভালদৰে মিলাই গেছটো অফ কৰি দিম। এয়া আপোনালোকে দেখিলে মই কিমান সহজতে মিছা মাছৰ এই ৰেচিপিটো বনালো। যদিহে আপোনালোকেও মিছা মাছ খাই ভাল পায় আৰু যদি এনেদৰে বনাই খোৱা নাই তেনেহলে এদিন বনাই খাই চাবচোন। এনেকৈ বনালে খাবলৈ বহুত বেছি ভাল লাগে। এয়া চাওক মোৰ মিছা মাছৰ ভাজিখনৰ কালাৰটো কিমান ধুনীয়া হৈছে, লগতে মিছা মাছ কেইটাও দেখিবলৈ ইমান ভাল লাগিছে।
এইকেইটা দেখি বাৰু আপোনালোকক খাবলৈ মন যোৱা নাইনে? মোৰ আকৌ ভাজিখন লৰাই থাকোঁতেই খাবলৈহে মন গৈ আছে। আপোনালোকে বাৰু মোৰ এই ভিডিঅ'টো চাই কেনে পালে? যদিহে ভাল পালে তেন্তে লাইক কৰি দিব আৰু এতিয়াও যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ ভিডিঅ'বোৰ সকলোতকৈ আগতে পায়।